যোৱা শুকুৰবাৰে আমাৰ পঢ়ুৱৈ সংঘ অৰ্থাৎ ৰিডাৰ্ছ ক্লাবৰ আছামৰ তৰফৰ পৰা তোমালোকক এটা ঘোষণা কৰা হৈছিল যে আমাৰ ভিডিঅ'বিলাক যিসকলে সম্পূৰ্ণ ভিউ কৰিব আৰু লগতে শ্বেয়াৰ কৰিব তেওঁলোকক আমি আমাৰ সংঘৰ ফালৰ পৰা 300 ৰুপিছৰ ভিতৰতে এটা ভাল উপহাৰ দিম বুলি ভাবিছিলোঁ। তো গতিকে আজি যেহেতু সোমবাৰে দিম বুলি কৈছিলোঁ, আজি তোমালোকলৈ এটা উপহাৰ লৈ আহিছিলোঁ। উপহাৰটো হৈছে ক্লাছমেটৰ এটা জ্যামিতি বক্স, যেটো হৈছে এষ্টাৰয়েডৰ জ্যামিতি বক্স। তোমালোকে ভাল পাবা ব্যৱহাৰ কৰি। গতিকে এইটো আজি তোমালোকৰ এই উপহাৰটো দিয়া হ'ব আৰু যিসকলে শ্বেয়াৰ কৰিছে তেওঁলোকৰ নাম আমি ইয়াত ৰখা হৈছে। যিসকল আমাৰ কিমানজন আছিলে ৰাহুল? 11জন ছাত্ৰ ছাত্ৰীৰ নাম ইয়াত আছে। এই 11জনৰ ভিতৰত যিজনৰ নাম ইয়াত পৰা ওলাব সেইজনে ইয়াত পাব। এতিয়া তোমালোকৰ মাজৰ পৰা যিসকল আজি নতুনকৈ আহিছা তেওঁলোকৰ মাজৰ পৰা এজন আহিবা। এই লাকি তোমালোকে বাছি উলিয়াবা। আজি যিসকল আহিছা কোনোবা এজনে আহিবা, আহিলেও ইয়াৰ পৰা তুলি দিবা। আহিলে পাৰিবা নাই? চাওঁ কোনে পায় আজি। চাওঁচোন নামটো কাৰ ওলাই আছে। ত্ৰিনয়ন শৰ্মা, এয়া আমাদের উপস্থিত ত্রিনয়ন শর্মা। ত্রিনয়ন, আজি এই উপহারটো তোমালৈ দিলোঁ দেই। এয়া হৈছে ত্রিনয়ন শৰ্মা, 10ম শ্ৰেণীৰ ছাত্ৰ। আমাৰ ক্লাছ কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে, বুজি পাইছা? ঠিক আছে। এই ধৰণৰ উপহাৰ তোমালোকৰ সকলোলৈ আহি থাকিব, প্ৰত্যেক সপ্তাহতে আহি থাকিব। এতিয়া আকৌ যদি আমি কৈছোঁ যে এই সপ্তাহত আকৌ শুকুৰবাৰে মানে আকৌ এইটো 300 ৰুপিছৰ আকৌ এটি উপহাৰ তোমালোকৰ মাজলৈ আহিব, বা 300 ৰুপিছটো দিব লগা হ'ব পাৰে, কাৰণ একেটো গিফ্টকে আমি দি থাকিব নোৱাৰোঁ বা একেটো আহি নাথাকে। গতিকে তোমালোকে আমি সেই একেটা গ্ৰুপতে আকৌ এটি ভিডিঅ' আমি শ্বেয়াৰ কৰিম। সেই ভিডিঅ' তোমালোকে যদি আকৌ শ্বেয়াৰ কৰা বা আকৌ ভিউ কৰা তেনেহ'লে তোমালোকক আকৌ সেই যিসকল ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকলৈ এটি উপহাৰ প্ৰদান কৰা হ'ব। আৰু লগতে আমি আমাৰ এই ভিডিঅ' মাধ্যমে হওক বা সকলোৱে আমি জনাই থওঁ যে আমি তোমালোকক ঘোষণা কৰিছিলোঁ আমাৰ মাজত যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ ভিতৰত যিজন শেষৰ পৰীক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ব পাৰিব তেওঁক আমাৰ সংঘৰ তৰফৰ পৰা 3000 ৰুপিছৰ 3000 টকাৰ এটি স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব। আৰু সেই স্কলাৰশ্বিপটো তোমালোকক 1 মাহৰ ভিতৰতহে তোমালোকৰ একাউণ্টত বা তোমালোকক কেছ তেনেকৈ দিব পাৰোঁ আমি প্ৰদান কৰি থৈ যাম। হ'ব? ঠিক আছে, ধন্যবাদ।